আলনাত থকা কাপোৰখিনি আমাৰ মানুহজনে কেতিয়াও বিচাৰি নাপায়। আণ্ডাৰপেণ্ট আৰু গেঞ্জিটোতো মুঠেও বিচাৰি নাপায়। ক'ৰবাত যাব ওলালে হেৰি শুনছ না, মোৰ আণ্ডাৰপেণ্টটো আৰু গেঞ্জিটো বিচাৰি পোৱা নাই। অথচ চকুৰ আগতে থাকে। মানে কিবা কাম কৰি থাকিলেও দৌৰি আহিব লাগিব, পাৰিলে যেন পিন্ধাইহে দিম। কিন্তু ভাতত যদি কিবা কাৰণত চুলি এডালো ওলায়, সেইডাল হ'লে বিচাৰি পাব আৰু মোক ক'ব, চুলিকেইডাল ঘূৰাই থৈ আহিবা হেৰৌ। ধান, শিল, চুলি কাঁহীখনত চব বিচাৰি পাব, কিন্তু কাপোৰখিনিহে বিচাৰি নাপায়। আৰু ধান, শিল, চুলি এইবোৰ তেওঁৰ কাঁহীখনতহে ওলায়। মানে সিহঁতেও মানে গালি খুৱাম বুলি ভাবি থাকে চাগে। তেওঁক যদি কওঁ তুমি নিজে বিচাৰি ল'ব নোৱাৰা নেকি কাপোৰখিনি, তেতিয়া কি কয় জানেনে? তোমাকতে কি কৰিব আনিছোঁ, কিহৰ কাৰণে খুৱাই আছোঁ। আয়ো দেহি, আমি দৰমহা নোহোৱা চাকৰি কৰি আছোঁ যে, সেইকাৰণে কৰিবই লাগিব। ঘৰ এখন চম্ভালি ৰখা, চলি চম্ভালি ৰখা, সেইবোৰ একোৱেই কষ্ট নাই। মানে ঘৰ চম্ভালি ৰখা, চলি চম্ভালি ৰখা, এইবোৰ আমি যেন খোৱাৰ কাৰণেহে কৰি আছোঁ। মানে এনেকুৱা দুই এটা কথা কয় সিহঁতে, মানে আমি খোৱাৰ কাৰণেহে যেন কৰি আছোঁ এইবিলাক। আনকি অসুবিধা হ'লেও মানে ভাতকেইটা দিবলৈ টান পাই জানেনে? খোৱা যেন লাগে আৰু সেই 3 দিন ভাত। আপোনালোকৰো হয়নে মোৰ দৰে অৱস্থা? হয় যদি নিশ্চয় কমেণ্ট এটা কৰি জনাবচোন। সেইকাৰণে ছোৱালী থাকোঁতেই নিজে কিবা এটা কৰি ল'ব লাগে। নিজৰ ভৰিত নিজে থিয় দিব শিকিব পাৰিব লাগে। আমি বহুত ভুল কৰিলোঁ জানানে? কেতিয়াবা ভাবি ভাবি মাথা বেয়া হৈ যায়। ছোৱালীবোৰক কৈছোঁ, তোমালোকে আগতে নিজৰ ভৰিত নিজে থিয় দিব শিকিবা, তাৰ পিছতহে বিয়াৰ কথা ভাবিবা দেই। নহ'লে বিয়াৰ পিছত তোমালোকৰো আমাৰ দৰে অৱস্থা হ'ব। চলি চম্ভালা, ঘৰ চম্ভালা, হাজবেণ্ডৰ যোগান ধৰা, চলিৰ যোগান ধৰা, দায়িত্ব পালন কৰা, স্কুলত থ'ব যোৱা, স্কুলৰ শিকোৱা, এইবিলাক চব মানে কৰিব লাগিব। মোৰ মাতটো একেবাৰে বেয়া হৈছে জানেনে? এনেই বাৰু বেয়াই মাত, তথাপিও কিবা আৰু ভাঙি গৈছে মাতটো ভাঙি যায়, একদম বেয়া হৈ গৈছে। আৰু যে মই প্ৰথমতে লিপষ্টিক লগাই ওলাইছোঁ, কোনেও আকৌ বেয়াকৈ কমেণ্ট নিদিব দেই। কোনোবাই আৰু ক'ব যে ঘৰতে ভাত ৰান্ধোতে লিপষ্টিক কাজল ঘঁহি একেবাৰে ভাত ৰান্ধি আছে। তেনেকুৱা একো কথা নহয়। মই মাৰ ঘৰত গৈছিলোঁ, মাৰ ঘৰত যোৱাৰ কাৰণে লিপষ্টিক লগাইছিলোঁ। ক'ৰবাত ওলাই গ'লে মানে আৰু লিপষ্টিকটো মেইন আৰু মোৰ লিপষ্টিকটো লগাওঁ। সেইকাৰণে তাৰ পৰা আহিয়ে দৌৰা দৌৰিকৈ গৰমত ঘামি জামি একেবাৰে ভাত ৰান্ধিব গৈছোঁ। সেইকাৰণে কোনেও যাতে বেয়াকৈ একো নকয়। আৰু এইটো আমাৰ ছাগালৰ গলিটো সাৰিলোঁ মই। ল'ৰাটোৱে মোৰ ভিডিঅ' কৰি আছিল। বাই বাই।